Hello everyone, আজি মই বনালো শুকান ৰুটিৰ লগত ক্ৰীম এগ কাৰী। বলকচোন আজিনো মই কেনেদৰে বনালো দেখাও আপোনালোকক। এফালে মই লৈছো 3টা কণী। এফালে মই কণী, বিলাহী আৰু পিয়াজ একেলগতে বইল হ'বলৈ দিম। তাৰপৰা বিলাহী আৰু পিয়াজ মই পেষ্ট বনাই লম। তাৰপৰা এফালে মোৰ ওচৰত আছিল এটা আমুলৰ ক্ৰীম দিয়ে বোলো এগ কাৰী বনাই দিওঁ। তাৰপৰা এফালে মই এখন পেন লৈ তাতে মই 1 চামুচ ঘিউ দিছোঁ। 1 চামুচে দিছোঁ দেই। তাৰপৰা মই এফালে 2টা ইলাচি, লং আৰু ডালচেনি দিছোঁ। তাৰপৰা মই আদা আৰু নহৰু থেতেলিয়াই দিছোঁ। এইখিনি অকণমান টাইম ভজাৰ পাছত মই ইয়াতে এই পেষ্টখিনি বনাইছিলোঁ নহয়, সেইখিনি তাত দি দিছোঁ। অকণমান টাইম ভাজি ল'ম। এতিয়া ইয়াতে অকণমান নিমখ, হালধি আৰু অকণমান গৰম মছলা, ৰেড চিলি, জিৰা পাউডাৰ দিছোঁ। জিৰা পাউডাৰ অকণমান বেছিকৈ দিছোঁ। তাৰপৰা মই কম জুইত বনাইছোঁ দেই, জুইটো কমাই ল'ব। আৰু মই ইয়াতে অকণমান চেনি এড কৰিছোঁ। এইটো কিন্তু মোৰ সিক্ৰেট দেই, আপোনালোকক আজি জনাই দিছোঁ বাৰু। চেনিটো এড কৰিলে কি হয় মানে টেষ্ট এটা আহে আৰু কালাৰটো ধুনীয়া হয়। বিশেষকৈ কালাৰটোৰ কাৰণে মই চেনিটো দিওঁ। এতিয়া মই অকণমান টাইম ভালদৰে লৰাই দিম আৰু চাওকচোন তেলটো অকণমান ওলাই আহিছেই। এতিয়া মই ইয়াতে পানী এড কৰি দিছোঁ। পানী মই গৰম পানী দিছোঁ দেই, গৰম পানী দিলে ভাল হয়। এতিয়া ভালদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াতে 2টা কেঁচা জলকীয়া দিছোঁ। কেঁচা জলকীয়াটো অলপ দেৰিকৈ দিলে মানে অলপ পাছত দিলে ধুনীয়া গোন্ধ এটা আহে, সেইকাৰণে মই পাছতেই দিওঁ। এতিয়া ভালদৰে লৰাই দিছোঁ। অকণমান জ্বলা হ'লেও ভালেই লাগে। এতিয়া অকণমান উতল অহাৰ পাছত মই ইয়াতে ক্ৰীমখিনি দি দিছোঁ। ক্ৰীমখিনি দি মই অকণমান টাইম লৰাই দিম ধুনীয়াকৈ। ক্ৰীমখিনি দিওঁতে আপোনালোকে এটা কথা লক্ষ্য কৰিব, গেছটো কমাই ল'ব নহ'লে বা অফ কৰিয়ে ল'ব। এতিয়া এইফালে মোৰ উতল আহিছে আৰু গ্ৰেভিটো ধুনীয়া হৈছে। ইয়াতে মই বইল কৰি থৈছিলোঁ নহয় কণীকেইটা, ফালি পিনি ইয়াতে দি দিছোঁ। আপোনালোকে গোটাকৈও দিব পাৰে, মই ফালিয়েই দিছোঁ। এতিয়া মই কণী কেইপিচ গ্ৰেভিটোৰ লগত ভালদৰে মিলাই দিছোঁ। চবফালে লগাই দিছোঁ গ্ৰেভিখিনি, তেতিয়া ধুনীয়াকৈ সোমাই যাব আৰু ভিতৰলৈ। এইফালে উতল আহিছে আৰু এতিয়া মই ইয়াতে অকণমান টেষ্টৰ কাৰণে ঘিউটো দি দিছোঁ। গোন্ধটো ধুনীয়া আহিব। এইফালে মোৰ এগ কাৰী ৰেডি হৈ গ'ল নহয়। আপোনালোকে এনেদৰে বনাই খাব পাৰে। মাছ মাংস নাথাকিলেও কেতিয়াবা আলহী আহিলে আপোনালোকে এনেদৰে বনাই দিব পাৰে। খাবলৈও কিন্তু সোৱাদেই হয়। আপোনালোকে ঘৰতো কেতিয়াবা এনেদৰে বনাই খাব পাৰে। বিশেষকৈ আপোনালোকে শুকান ৰুটিৰ লগত খাই বেছি টেষ্ট পাব, ভাতৰ লগত খোৱাতকৈও। এইফালে মোৰ ক্ৰীম এগ কাৰী ৰেডি হৈ গ'ল। বৰ বেছি টাইমো নালাগে। কম টাইমতে আপোনালোকে আলহীকো খোজ কাঢ়িব পাৰিব, ঘৰৰ মানুহখিনিকো খোজ কৰিব পাৰিব। কেতিয়াবা বনাই চাবচোন। আৰু বৰ বিশেষ একো বস্তুৰো প্ৰয়োজন নহয়, একদম কম বস্তুতে ধুনীয়া এটা ৰেচিপি আপোনালোকে বনাই খুৱাব পাৰিব। আৰু আপোনালোকে নিশ্চয় বনাব বুলি আশা কৰিলোঁ। আৰু বনাই কেনেকুৱা পালে খাই জনাবচোন। এয়া আজি মোৰ এগ কাৰী ৰেচিপিৰ লগত শুকান ৰুটিৰ থালিখন আপোনালোকলৈ আগবঢ়ালোঁ। ধন্যবাদ।